Hello everyone, welcome back to my YouTube channel. নমস্কাৰ আপোনালোকক সকলোকে মই মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি এটা অন্য এটা ব্লগ লৈ আহিছোঁ আৰু মই আজি দেৰিকৈ ব্লগটো ষ্টাৰ্ট দিছোঁ মানে অলমষ্ট আবেলি হৈ গ'ল আজি দিনটোৰ আৰু এতিয়া মই ব্লগটো ষ্টাৰ্ট দিছোঁ। মই ভাবিলোঁ আজি বহুত দিন মই ক'তো ওলাই যোৱা নাই আৰু লগতে মই ব্লগো কৰা নাই, সেইবাবে ভাবিলোঁ অলপ ক'ৰবাত ওলাই যাওঁ। বহুতে বাৰু সেই জেগাডোখৰ দেখিছে, ধুনীয়াও হয় জেগাডোখৰ আৰু যোনে দেখা নাই তেওঁলোকৰ কাৰণে বেষ্ট প্লেচ আজি দেখিব। তো বলকচোন ক'ত গৈছোঁ দেখাওঁ আৰু মোৰ লগত আহিছে এইফালে বিদিশা, তাৰপিছত এইফালে মা, তাৰপিছত এইফালে পাপা, পাপাই গাড়ী চলাই আছে আৰু এইফালে আমি গৈ আছোঁ এতিয়া ডেষ্টিনেশ্যনলৈ। আপোনালোকেও দেখিব পাব ক'ত গৈ আছোঁ। চ' ব'লক সোনকালে যাওঁ, পৰি গৈছোঁগৈ মই, হেলমেট চেলমেট চব পৰি গৈছেগৈ। তাকে শুই গৈছ নি? তো এতিয়া ইমানে ধুনীয়া পিছফালে ভিউটো চাওক, মই এনেকৈ দেখাব ভালকৈ পৰা নাই, বেগত ফ'কাছ হোৱা নাই। এতিয়া চাওক এনেকুৱা জেগা কাৰ পচন্দ লাগে এবাৰ জনাব। ইমানে ধুনীয়া, মইতো এনেকুৱা জেগা দেখিলে মই ইয়াতে থাকি যাব মন যায়। যিহেতু মই অনবৰতে টাউনৰ মাজত পেপাবোৰ শুনি থাকোঁতে যায়, এনেকুৱা জেগা কেতিয়াবা সেই দিনটো থাকিবলৈ মোৰ বিৰাট ইচ্ছা। এতিয়া আমি অলমষ্ট আমাৰ জেগাটো পালোহি আৰু আপোনালোককো দেখালোঁ কেনেকুৱা ধুনীয়া লাগিছে জেগাডোখৰ। এইটো হৈছে আমাৰ ডিব্ৰুগড় আৰু এইফালে চাওক গোটেই ব্ৰহ্মপুত্ৰ এইফালে ব্ৰহ্মপুত্ৰৰ লগতে মানুহ গৈ আছে। আমি গৈ আছোঁ এতিয়া পাৰ্কখন এনেকৈ থোৱা সেইপিনে আকৌ চ' এয়া আমি এতিয়া নামি গ'লোঁ। এইফালে হৈছে আমাৰ কাঞ্চনজংঘা পাৰ্ক। আমাৰ ডেষ্টিনেশ্যনটো এইটোৱে আছিলে, কাঞ্চনজংঘা আজি অহাৰ আমাৰ মেইন মটিভটো। আৰু এইফালে চাব পাৰে আপোনালোকে, পাপা সেইখনক কি বুলি কৈছিলে যে সেই নাওখন যে গৈ আছে? ক্ৰুজ নাজানো মই এইবোৰ, পাপাই জানে। সেইখনত মানে আই থিংক মানুহবোৰক মানে ফুৰাই ব্ৰহ্মপুত্ৰৰ মানে ওপৰেদি যায়। আৰু ব'লকচোন আপোনালোকক দেখাওঁ, খুব ধুনীয়া ধুনীয়া মানুহে কৈ থাকে কাঞ্চনজংঘা ৰিজৰ্ট। চ' ব'লক চাওঁ। কাঞ্চনজংঘা ৰিজৰ্টখন একচুৱেলি আমি পাৰ হৈ আহিছোঁ, এতিয়া আমি আহিছোঁ পাৰ্কলৈ বেছিকেলি। চ' ব'লক। আৰু এতিয়া আমি সোমাই গ'লোঁ আৰু আমাৰ এণ্ট্ৰি ফিজ এটাত মানে আমি চাৰিটা আহিছোঁ। এটা মানুহৰ 30 rupees পাৰ। চ' এতিয়া আমি সোমাই গ'লোঁ আৰু এইফালে চাওক, এইখন হৈছে ক্ৰুজখন য'ত মানুহে উঠি যাব পাৰে। আৰু ইয়াত এটা মানুহৰ 300 হয়নে? এটা মানুহৰ টোটেল 300 rupees মানে পইচা লয়। আৰু এইখন হৈছে ব্ৰহ্মপুত্ৰ আৰু পূৰা ফুৰাই মানে এইখনত মানে এইখন অ' মাই গড, আপোনালোকে প্লিজ ডিব্ৰুগড় আহিলে এখন ভিজিট কৰিব। আৰু চ' এতিয়া অলমষ্ট মানুহ নামি গ'ল, এপাক মাৰি আহিলে, আমি উঠিব নোৱাৰিলোঁ। কিন্তু মই বহুত সোনকালে এবাৰ আহিম। এতিয়া মানে আমাৰ ওচৰত ইমান ইনাফ টাইম নাই কি আমি আকৌ এবাৰ যাওঁ আৰু উঠোঁ সেইখনত, মানে আমি ৰিটাৰ্ণ হ'বও লাগিব যিহেতু। আৰু এইফালে চাওক বাৰ ব্ৰহ্মপুত্ৰখন, এয়া হৈছে ব্ৰহ্মপুত্ৰ, কি ধুনীয়া। আৰু এইখন হৈছে এখন পাৰ্ক, বেচিকেলি এইখন এখন পাৰ্ক হয়। আৰু কাঞ্চনজংঘা ৰেষ্টুৰেণ্টখনত যদি আপোনালোকে যাব বিচাৰে মই সেইখনো দেখাই দিম আৰু সকলো ডিটেইলছ যিমান আছে দেখাবলৈ মানে দিবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু মই ইয়াত চাই কেনেকুৱা ধুনীয়া লাগিছে এটা ভিউটো নহয় নে কি কওঁ বিদিশা? কেনেকুৱা লাগিছে ভিউটো? ভাল। আৰু ইয়াত মানে মই বহুত আহি মই এইখনত উঠিবলৈ মই যেতিয়া দেখি গ'লোঁ, মই এতিয়া মানে এইখনত এতিয়া উঠিব লাগেই মানে, কিন্তু মানে আজি মোৰ লাক নাছিলে, মই উঠিব নোৱাৰিলোঁ। চ' ব'লক আমি ইফালে অলপ ফুৰোঁ, আপোনালোককো দেখাওঁ। ঐ লাইট কিয় দেখি পোৱা নাই? লাইট কিয় কিয়? তো এতিয়া আমি আছোঁ লাভত, লাভেই হয় ন? অঁ, লাভত আপোনালোকে দেখিছেনে নাই জানো। এইটো হৈছে লাভ, ইফ আই এম নট ৰং। বৌ আৰু ইয়াত উঠিব নোৱাৰি নেকি? উঠিব পাৰি, মই উঠি যাম এতিয়া। এটা জেগা বস্তু ভাল ঠাংকৈ পোৱা নাই, মই উঠি যাওঁ ইয়াত।
কিয় মানে ঘোঁৰা ঘোঁৰা গ'লগৈ ঘোঁৰা কিয় মই বুজি পোৱা নাই এই জেগাডোখৰ আন্ধাৰ কিয় বহুত ধুনীয়া বতাহ মাৰি আছে গাইজ কিন্তু সেই স্পটটোত বেছি ধুনীয়া এইটো স্পটতকৈ অনেষ্ট ৰিভিউ চ' এতিয়া আমি অলমষ্ট জেগাবোৰ ফুৰি ল'লোঁ আৰু এই জেগাডোখৰত আকৌ ৰিটাৰ্ণ হৈ আহিলোঁ য'ত আগতে আছিলোঁ জাষ্ট ইয়াত বেছি মানে পোহৰ মানুহবোৰ আছে সেইডোখৰ আন্ধাৰ আছিলে কাৰণে আমি ইয়াতে গুচি আহিলোঁ বেছি ইয়াত ভাল লাগিছে আৰু ইয়াত এতিয়া মানে মানুহ ভৰ্তি আছে আৰু এইফালে আমাৰ ব্ৰহ্মপুত্ৰখন এইখন আৰু এয়া জেগা আৰু এতিয়া ক'ব গ'লে একো নাই সেনেকুৱা এতিয়া বাছ মনটো এটাতে বেয়া লাগিছে যে আমি মানে ইয়াত উঠিব নোৱাৰিলোঁ হয় নাই নাওখনত উঠিব নোৱাৰিলোঁ বহুত ধুনীয়া নাওখন বাট মই প্ৰমিছ কৰিছোঁ মই বহুত সোনকালে অতি সোনকালে আহিম ইয়ালৈ আৰু আপোনালোকক দেখাম তাত উঠি কেনেকুৱা লাগে আৰু বৰ্থিত হয়নে নাই সকলোখিনি কথা ক'ম আৰু তাইকো লৈ আহিম প্ৰমিছ তাইকো লৈ আহিম আৰু এতিয়া মানে পাপাহঁতে কৈছে ইয়াত ফটো তোল ব'লক আপোনালোকৰ ফটোজবোৰো মই পাছত পাৰিলে এটেচ কৰি দিম চ' আমাৰ বেচিকেলি প্লেন আছিলে ইয়ালৈ কাঞ্চনজংঘা পাৰ্কলৈ অহা কাৰণ মই ফেড আপ হৈ গৈছিলোঁ মানুহৰ ইনষ্টাগ্ৰাম এণ্ড অল চবতে ফটো চাই মানুহে ক'ত তুলিছে ইমান ধুনীয়া জেগা আজি গম পাইছোঁ সঁচাই এইখন বহুত ধুনীয়া জেগা আপোনালোকে আহি ভিজিট কৰিব আৰু এতিয়াতো আমাৰ বেলেগ প্লেন নাই চাওঁ কি কৰোঁ কি নাই আপোনালোককো দেখাই গৈছোঁ আপোনালোকে চাই যাব চ' গাইজ এতিয়া মই স্কুটি চলাই আছোঁ ইয়াত ক'ত যাবি ক দেখিছে এনেকুৱা বেয়া কেঞ্চেল দিলে বেয়া কেঞ্চেল দিলে আজিৰ পৰা তই মোক স্কুটিত নুঠিবি মই নিজে নুঠা ক'ত লৈ গৈছিলোঁ তোক মই সেইদিনা এনেই টাউটো মাৰিছে চ' গাইজ এইফালে ঘোঁৰা আছে আপোনালোকে দেখিব পাৰিছেনে মোৰ ভয় লাগে নহয় তাক পটককৈ খেদি আহে বুলি নাযাওঁ নেকি এইফালে 5 1 2 3 4 5 6 7টা আছে সেইফালেও এটা আছে তো 7টা ঘোঁৰা আছে ইয়াত আপোনালোকে দেখিছেনে নাই নাজানো চ' এইফালে ঘোঁৰা চোৰা আছে আৰু এইফালে আন্ধাৰ এইফালে নাযাওঁ আৰু ভয় লাগে পটককৈ দৌৰি আহিবলৈ খেদি আহে তেতিয়া কি হ'ব আমাৰ তাৰপাছত এতিয়া কৰিবলৈ বিশেষ একো নাই আমি এতিয়া অকণমান এইডোখৰতে ঘূৰি ফুৰি আছোঁ তাৰপাছত চাওঁ কি কৰোঁ বেচিকেলিটো মই ইয়াত আহিছোঁ ফটো মাৰিবলৈ আৰু ব্লগ কৰিবলৈ আপোনালোককো দেখাবলৈ যে ইয়াত কেনেকুৱা কি আৰু আপোনালোকে যদি বাহিৰৰ কোনোবা হয় আপোনালোকে ডিব্ৰুগড়ৰ বাহিৰত থাকে কোনোবা ভাবিছে যে কাঞ্চনজংঘা ভিজিট কৰোঁ য়েছ কাঞ্চনজংঘা পাৰ্ক মই এতিয়ালৈকে কাঞ্চনজংঘা ৰিভিউটো নিদিওঁ কাৰণ কিয় মই কাঞ্চনজংঘা যোৱা নাই এতিয়ালৈকে কাঞ্চনজংঘা পাৰ্কখনৰ ৰিভিউ দিবলৈ এইখনত উঠা হয় বৰ্থিত হয় আৰু বহুত ভাল হয় চ' ব'লক এই কিয় মাতিছে নাজানো এয়া আগে গৈ আছে আৰু মোক মাতি আছে আৰু বহুত ডাঙৰ ডিস্কভাৰী কৰি ল'লা হয় নাই তুমি বহুত ডাঙৰ ডিস্কভাৰী কৰি ল'লা কি এইটো ওলাই ল'লে গাইজ এইটো বস্তু উলিয়াই ল'লে তাৰপিছত এয়া তাইক ফটো তুলি দিব লাগে এনেই দৌৰি অহা নাইতো হয় নাই মই যামগৈ আকৌ ভালকৈ ক ভালছে ক বৰেণ্যা প্লিজ ফটো মাৰা বৰেণ্যা প্লিজ ফটো মাৰা কোৱা তেতিয়া মই কৰিম আণ্টিক মাত ক আণ্টি ভালকৈ এনেও ফটো মাৰিব ক বৰেণ্যা প্লিজ ফটো মাৰি দিয়া ঠিক আছে মাৰি দিছোঁ ব'লক গাইজ ফটোজ মাৰোঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ চ' গাইজ এতিয়া আমি উঠিছোঁ ব্ৰিজত এই ব্ৰিজটো চাওক কিমান ধুনীয়া মাই গড এবাৰ ভিউটো চাওক গাইজ লাইক চিৰিয়াছলি এইটো আমাৰ ডিব্ৰুগড় কোনে বিশ্বাস কৰিব এইটো আমাৰ ডিব্ৰুগড় কিমান ধুনীয়া এইটো জেগাডোখৰ স্পীচলেছ কি নাম ইয়াৰ টফি টাইমিং আছে চ' এতিয়া আৰু ব'ৰ্ডখন চলিবলৈ ভাবিছিলোঁ আৰু এবাৰ চাই যাম কিন্তু বহুত দেৰি আছে মানে 1 ঘণ্টা ফুৰাই আৰু এতিয়া অলপ পাছতে ঘূৰিব আৰু কিন্তু এতিয়া আমাৰ টাইমটো হৈ গৈছেতো আৰু 300 টকা লয় পাৰ ইচ মই সেইটো কৈ দিছোঁ আৰু 1 ঘণ্টা ফুৰাই ত' ভালেই মানে বস্তুটো এক্সপেঞ্চিভ হয় বাৰু অলপ মানে বেছি নহ'লে অলপতো হয় এক্সপেঞ্চিভ কিন্তু ভিতৰখনতো এতিয়ালৈকে নাজানো কি হয় চ' চাই মেলি যোনদিনাখন আহিম বা আপোনালোকে বহুতে আহিছেও যোনে আহিছে মোক এটলিষ্ট মানে ৰিকমেণ্ড কৰি দিব কেনেকুৱা হয় কি হয় মইতো নাজানো বাৰু চ' ব'লক এতিয়া বেলেগ গাড়ীত বহিয়ে লগ পাওঁ
আৰু এতিয়া আমি গাড়ীত আহি বহি গ'লোঁ আৰু যিহেতু ক'লোৱে অলম'ষ্ট মই যিমানখিনি মানে গম পালোঁ চবৰ পৰা তো সিমানখিনি জনাবলৈ চেষ্টা কৰিলোঁ কিমান ৰুপিজ কিমান দেৰি ঘূৰাই নাওখনত তো সেনেকুৱাই ইয়াত আৰু মই ইয়াতছে বেছি বিশেষ জানিব নোৱাৰিলোঁ আৰু সেয়া প্ৰাইচবোৰ এটাই মই চালোঁ কফি প্ৰাইচ ইয়াত 1 কাপ কফিৰ 40 ৰুপিজ হয় এনেকুৱা প্ৰাইচবোৰ অলপ বাৰু হাই আছে নকওঁ মানে আছে হাই নেক্সট টাইম আহিম যদি আপোনালোকে আৰু ভালছে দেখাবলৈ চেষ্টা কৰিম কাৰণ এইবাৰ মানে সময়টো মানে কম হ'ল আমাৰ খুব কম হ'ল সময়টো সেইবাবে মানে বেছি নোৱাৰিলোঁ আৰু সোনকালে আহিম অতি সোনকালে আহিম আৰু আপোনালোকক দেখাম মই চ' এইখন হৈছে কাঞ্চনজংঘা ৰিজৰ্টখন কাঞ্চনজংঘা ৰিজৰ্ট যোনটো মই কৈছিলোঁ আগতে পাই যায় বুলি সেয়াই এইখন হৈছে আমাৰ বগীবিল ব্ৰিজ মানে বগীবিল ব্ৰিজৰ একেবাৰে লাগিয়ে আছে আৰু কাঞ্চনজংঘা ৰিজৰ্ট আৰু পাৰ্ক এয়া হৈছে বগীবিল ব্ৰিজ এয়া হৈছে ব্ৰহ্মপুত্ৰ কেনেকুৱা ধুনীয়া লাগিছে এবাৰ ভিউটো চাওক আপোনালোকে কিমান ধুনীয়া লাগিছে তো এতিয়া আমি একো দোকান বেলেগ দেখা নাছিলোঁ আহোঁতে চ' এতিয়া ইয়াতে আমি পেটিছৰ দোকান পালোঁ পেটিছ খাইছোঁ মানে কিবা এটা অকণমান খাবলৈ মন গ'ল যিহেতু আবেলি খাবলৈ এটা মন থাকেই ন সেইকাৰণে মই খাম এইফালে পূৰা চাহ বনি আছে এতিয়া আমি চাহ খাম চাই পূৰা চাই গৰম চাই এতিয়া আমি পূৰা চাহ লৈ ল'লোঁ এতিয়া খাম নেকি পেটিছ খালোঁ পেটিছ খাই এতিয়া চাহ খাইছোঁ কেঁচা লগা নাইচ এতিয়া আমি চাহ চেনি বেছিকৈ লৈ ল'লোঁ অলপ এতিয়া বুজিছোঁ থেংক ইউ আংকল বাই বাই অঁ ঠিক আছে কেপশ্যন চ' ফাইনেলি এতিয়া আমি ৰুমলৈ আহি গ'লোঁ মানে অথনিয়ে আহি পালোঁহি ড্ৰেছ চেঞ্জ কৰি এতিয়া আমি বহিছিলোঁ আৰু এতিয়া ভাবিছোঁ অকণমান মাংস বনাওঁগৈ মানে ডিনাৰটোৰ কাৰণে চ' একেবাৰে বলক কিটচেনতে লগ পাওঁ নে কি কয় চ' ফাইনেলি এতিয়া মই মাংসখিনি ধুই ল'লোঁ আৰু এতিয়া তাইক মাতি আনিছোঁ তাই একদম ভিতৰত পূৰা ৰিলচ চোৱাত ব্যস্ত মানে আৰু মই ক'লোঁ যে তই সময় হৈ গৈছে আৰু এতিয়া বোলে গান বজাই ভাত বনাব একেবাৰে চাব দেই আপোনালোকে কি ভাত বনাওঁ আমি নেট আছে আপোনাৰ কি জানি তোৰতো সেইটো দেচোন জিঅ' ফাইবাৰটো অন আছেতো কি জানি মই বলক এইবোৰ কৰি থাকিলে আমাৰ টাইম ৱেষ্ট হ'ব আমি বনোৱা ষ্টাৰ্ট কৰোঁ বলক চ' গাইজ এতিয়া আমাৰ গোটেই এইফালে চাব পাৰে আপুনি এইফালে তেল গৰম হৈ আছে আৰু এইফালে মাংস আমি মানে এনেকৈ থৈ দিছোঁ তাৰপাছত এইটো হৈছে আদা নহৰু পিঁয়াজৰ সেইটো কি কয় এইটো কি বুলি কয় পিচি দিয়া যে হয় কৰাৰ পিছত এইটো কি বুলি ক'ম এতিয়া ভাষা নাই খাবলৈ গাইজ কিন্তু পিচি থৈছোঁ সেইটো তাৰপাছত মানে এইফালে আমাৰ এই মোবাইল চাই আছে গান লগাই কৰি আছে আৰু কি কৰিছে একদম ৰিলচ আহিব আপোনালোকে চাবলৈ নাপাহৰিব শ্বৰ্টছত একেবাৰে ধুনীয়াছে দিম একদম নাপাহৰিবলৈ মোৰ মতে চাগে শ্বৰ্টছত সোনকালে আহি যাব ব্লগটোতকৈ কালি মানে তাৰ ব্লগটো আহি যাব আৰু কালি ৰাতিপুৱা মানে আই থিংক নহ'লে আজি ৰাতি মানে শ্বৰ্টছটো আহি যাব ফৰ চিয়'ৰ আপোনালোকে চাবলৈ নাপাহৰিব আৰু এতিয়া ব্লগটো কৰা আগতে আহি যাব বাৰু কৈও লাভ নাই এতিয়া বলক একেবাৰে বনোৱাৰ পাছত একদম বনাই লওঁ তাৰপাছত দেখাই আছোঁ এতিয়া মই আপোনালোকক কৈছিলোঁ যে মাংসটো একেবাৰে হৈ যোৱাৰ পাছত নহ'লে বনাই থাকোঁতে দেখাম চ' মোৰ অলম'ষ্ট মাংসটো হৈ গৈছে আপোনালোকে চাব পাৰে এয়া মোৰ মাংস অলম'ষ্ট ৰেডি আৰু এইফালে মই ভাত তুলি থৈছোঁ আৰু এইফালে মাংস চ' একেবাৰে খোৱা ভাতৰ মানে ভাত বাঢ়িয়ে লগ পাইছোঁ নে কি কয় ৰাইজ একেবাৰে বাঢ়ি মেলি লগ পাইছোঁ আপোনালোকক চ' এতিয়া মই আপোনালোকক কৈছিলোঁ যে মাংসটো একেবাৰে হৈ যোৱাৰ পাছত নহ'লে বনাই থাকোঁতে দেখাম চ' মোৰ অলম'ষ্ট মাংসটো হৈ গৈছে আপোনালোকে চাব পাৰে এয়া মোৰ মাংস অলম'ষ্ট ৰেডি আৰু এইফালে মই ভাত তুলি থৈছোঁ আৰু এইফালে মাংস চ' একেবাৰে খোৱা ভাতৰ মানে ভাত বাঢ়িয়ে লগ পাইছোঁ নে কি কয় ৰাইজ একেবাৰে বাঢ়ি মেলি লগ পাইছোঁ আপোনালোকক
সো ফাইনালি আমাৰ মাংস ৰেডি হৈ গ'ল আৰু এতিয়া আমি অলমষ্ট মানে খাবলৈ বহিলোঁ এয়া ভাত চাত মানে নেমু চেমু লৈ ল'লোঁ মা আহা তাৰপাছত এতিয়া আমাৰ মাংস এয়া হৈছে আমাৰ মাংস নাজানো কেনেকুৱা হয় পাপা কেনেকুৱা হৈছে ভাল হৈছে নিমখ ঠিক আছে তো এতিয়া বলক এতিয়া আপুনি বিদিশা খাই আছে আৰু আমি ময়ো খাই লওঁ আৰু লগ পাইছোঁ লাষ্টত চ' ফাইনেলি এতিয়া আমাৰ খোৱা শেষ হৈ গ'ল আৰু এতিয়া বিদিশা যাবলৈ ওলাইছে ঘৰ এটা কৈ দিওঁ যায় আৰু নাই তাৰপাছত এতিয়া মই ভাবিছোঁ মোৰ ভিডিঅ'টো আজি ইমানতে সামৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে আপোনালোকে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু মই নতুন নতুন ভিডিঅ' লৈ আহিব চেষ্টা কৰিম অতি সোনকালে আৰু আপোনালোকেও মোক অকণমান কমেণ্ট কৰি জনাব কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে তেতিয়া মই আৰু উৎসাহ পাম মনত তো হোপ আপোনালোকে ছাপোৰ্ট কৰিব আজিলৈ ইমানতে সামৰিছোঁ বাই বাই